নমস্কাৰ। পোনপ্ৰথমে সৌদত্তি ৰাইজলৈ মই জাপিসেউজীয়া গাঁৱৰ মেম্বাৰৰ তৰফৰ পৰা সৌদত্তি ৰাইজলৈ আঞ্চলিক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত জাপিসেউজীয়া গাঁৱৰ 4 নং ৱাৰ্ডৰ মেম্বাৰ পদৰ বাবে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। যিহেতু উক্ত প্ৰতিদ্বন্দ্বিতাত আমাৰ 4জন ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যিহেতু মই তাৰে এজন। গতিকে মোৰ চিনবল হৈছে কাঁড়ধেনু চিনত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। যিহেতু আমাৰ জাপিসেউজীয়া গাঁৱত যথেষ্ট সমস্যা আছে, মই দেখা পাইছোঁ আজি বিগত বছৰৰ পৰা। যিহেতু আমাৰ মূল সমস্যা হৈছে ৰাস্তাৰ সমস্যা, আৰু ৰাস্তাৰ সমস্যা আমাৰ যিহেতু ৰাস্তাৰ ৰাইজে দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'বলৈ মই যথেষ্ট অহোপুৰুষাৰ্থ কৰি আছোঁ। গতিকে তাৰপিছতো আছে আমাৰ ক্ৰীড়া সমস্যা, এখন ফিল্ড নাই খেলিবলৈ। আমাৰ সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই যাবলৈ সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু যথেষ্ট সমস্যা হৈছে। গতিকে উক্ত সমস্যাসমূহ কেনেদৰে পূৰণ কৰিব পাৰি তাৰ মৰ্মে মই যিহেতু আগবাঢ়ি আহিছোঁ। গতিকে আগন্তুক যদি কেনেবাকৈ মই জিকিবলৈ পাওঁ, গতিকে ৰাইজে যদি মোক জয়যুক্ত কৰায়, তেতিয়াহ'লে উক্ত সমস্যাসমূহ মই সমাধান কৰি যাম বুলি আপোনাৰ ওচৰত আজি প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। ধন্যবাদ।